এই মই শুনি আছোঁ সেইটো 10-15 দিন হ'ল। সেই কথাটো মই CM ছাৰৰ লগত মই ভালকৈ কথা পাতিম। যেনেকুৱা আমাৰ অঞ্চলৰ ৰাইজে মোক যেনেকৈ ইনফৰমেশ্যন দিছে, যেনেকৈ জনাই দিছে, সেইবিলাক কথা লৈ মই CM ছাৰৰ লগত আলোচনা কৰিম। CM ছাৰে বাহিৰত আছে, আহি পোৱা নাই, হয়তো আজি বা কালিৰ ভিতৰত আহি পাব। নিশ্চয় আমি লগ পাম। যেতিয়া ওদালগুৰিত আমাৰ মিনি ছেক্ৰেটাৰী ফাউণ্ডেশ্যন আৰু ওদালগুৰি ৰেলৱে অভাৰব্ৰিজ ফাউণ্ডেশ্যন কৰিব, এই সময়ত মই সময় পাম নিশ্চয়, মই সুযোগ পাব নাই, সময় আছে। 4 দিন ভিতৰত বা এই জানুৱাৰী মাহৰ ভিতৰতে ফাউণ্ডেশ্যনটো হ'ব, তেতিয়া আমি কথা পাতিম। আৰু কথাটো এনে আমি ইনফৰমেশ্যন দিম যে এনেকুৱা এনেকুৱা হৈ আছে, এইটো কি হ'ব। নটিচ চাৰ্ভ কৰাৰ কাৰণেতো আমি শুনিছোঁ মানুহবিলাক কমপ্লেইন দিছে, নটিচ চাৰ্ভ কৰিছে, এইটো হৈ আছে। সেইকাৰণে মানুহবিলাক মোক সুধিছে যে এইটো কি হ'ব। সেইকাৰণে মই কৈছোঁ এই বিষয়টো লৈ CM ছাৰৰ লগত মই আলোচনা কৰিম বাছ।